গুড মৰ্নিং সকলোকে আৰু আজি এতিয়া গৈ আছোঁ বৰপেটা হলি চাবলৈ। তো মই যাম, অংকুশ যাব, আমি দুয়োটাই মিলি কিনে ধুনীয়াকৈ চাম আজি বৰপেটাৰ হলি। এনে খুৱেৰীৰ দিনা যাওঁ আগে পিছে, এইবাৰ কিন্তু অলপ আগতীয়াকৈ যাওঁ। মোৰ আন্দাজ আজি তাৰমানে বিশেষ একো নহ'ব, কাৰণ আজি খুৱেৰী নহয় না বৰপেটাত। তো বলক আমি বৰপেটাৰ হলিক চিন্তি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। वेलकम टू माय यूट्यूब चैनल सीके ट्रेवल। तो धमाका बनता है गाइस, चलिए शुरू करते हैं आज का वीडियो। तो मैंने आरंभ करता है আৰু এতিয়া চাইকেল লৈ কিনে অংকুৰ ভাইহঁতৰ ঘৰলৈ গৈ আছোঁ। এয়া অংকুৰ ভাইহঁতৰ ঘৰ পালোৱে, কিবা কৰি আছে অ ভাই, গা ধোৱা নাই এইটা চলিৰ এইফালে ভাইটিহঁতে হলি খেলি আছে। কি কত জানাই? কত জানাই? জানাই ইটা হৰ পৰা হলি দিলু আৰু আৰু ইটা এটা খেলিছো, বাইক সাইক ৰখাই আছো। তাৰপিছত ইটা খেলি পানী মাৰি আছ না কি? হা মাৰব বাছা, মাৰব নককে নামাৰবা। বেলুন চেলুন মাৰিছো গ্লান না কৈছি তই আহি যা, ইটাক লাগি ইয়াৰ অলহ নাই। কি কম আর দে আর কথা এটা দিয়া। কত কত দিলা? ইফালে সিফালে লগিন দিলু। তাৰপিছত এৰে গালত নেনবা আগলাই ফটা দিয়া। অ বঢ়িয়া, এইটো বস্তু লাগে মানে যতে তো ৰাস্তাত তো লেতো বতো করব। এতিয়া বৰ্তমান মই ঠৌগা হৈ থাকো দে। এতিয়া যাবৰ কাৰণে ওলাও আৰু হল আৰু উৎপাতটো কমাবিছো। হা এই ভৰিৰ বোলে কিবা হয় হা। তো এতিয়া যাবৰ কাৰণে ওলালো। আমাৰ এই খৰা চক ই হলি দিবা যাই কিনে আজি খৰা হৈ গেল বা চলি মানে এই ডাঙৰ হৈছে, ইয়াৰ উৎপাতটো কমা নাই। কি কম। তো এতিয়া গৈ থাকো আৰু মানে গাড়ী ময়ে চলাব লাগিব আজি, নৰে। আহি পালো পাঠশালা আৰু এইফালে আমাৰ আলি বিলেতো কিবা নহয় কিবা কৰিয়ে থাকে আৰু কি কম। পাঠশালা ৰেলৱে ষ্টেচন আমি তাৰমানে ভিতৰে আহিছোঁ, মানে হাৱে অহা নাই আৰু এনেকৈ তেল চেল ভৰাই ল'লোঁ এতিয়া। আৰু এতিয়া আমি গৈ আছোঁ বৰপেটা। আমি হাৱে যাম। অলপ আগতে আমি ভিতৰে আহিছিলোঁ, এতিয়া হাৱে। ছাৰ আপোনাৰ এইবাৰ প্ৰথম না কি? এইবাৰ প্ৰথম নহয়, এইবাৰ হ'ব মোৰ 2 নম্বৰ বৰপেটা। আমি একবাৰ বাছত দিলোঁ, এইবাৰ গাড়ীত প্ৰথম ইয়াৰ। তো এনেকৈ পাঠশালা পৰা ওলাই দিলোঁ, এনেকৈ নেশ্যনেল হাইৱে হৈ যাম। আৰু ইয়াৰ ভৰিখন চাওকচোন, বেয়া কৈ ফুলিছে। এই কুটি অলপমান ভাল হ যদি হবি, তাত অসভ্য চালা ইমান এই না আৰু। তো এনেকৈ এতিয়া গৈ আছোঁ আমি যাওঁ। চিকনা চলি ভাই, কি কম। আৰু এটা কথা কম দিয়ক, আমাৰ দুটাৰ আজি চলা চাওকচোন পুৰা মিলে আহিছোঁ। একে মানে ইমান এটা একে নহয় আৰু তথাপিতো মিলে আৰু অলপ চলপ মানবা লাগব। তোমাৰ ভৰি কিবা হ'বা পাৰে, কিন্তু মানে যাবা লাগব আৰু আমি বৰপেটা। जाना तो जरूर है, लेकिन अभी भाई जन्नत देखना है हम लोगों को। तो नरा এতিয়া আমি ভবানীপুৰ পাম। অলপমান গৈ কিনে ভবানীপুৰৰ সেই ৰাস্তাটোৰে আমি আৰু যাই দিম বৰপেটা। তো এইফালে আদৰ দিছে, তো ইয়াতেও ক'ৰবাত দৌল হৈ আছে, ইয়াতে দৌল হৈ আছে কিজানি। ভাই আলু ভজা ৰঙা ডিমা খাব লাগব। আলু ভজা ৰঙা ডিমা খাম, প্লাছ ছোৱালীকে হলি দিম। কি বৰপেটাৰ হৈছে আলু ভজা ৰঙা ডিমা মেইন। আৰু ক'ত নিয়ে গৰু, জাৰ্চি গৰু আৰু আমি তাৰমানে মেইন ৰাস্তাই দি যাবা এৰি আমি তাৰমানে পথৰে দি আহিব লগা হ'ল। কাৰণটো অংকুৰৰো লাইচেঞ্চ নাই, মোৰো নাই, কিন্তু হেলমেট আছে। তথাপিতো মানে লাইচেঞ্চ নহ'লে আৰু কিবা কিবি হৈ যাব পাৰে না, সেইকাৰণে অলপমান শ্বৰ্টকাট কৰি মৰ্টকাট পুলিচক যাতে পইচা যাতে দিব লগা নহয়। মই আহি পালোঁ বিখ্যাত কয়াকুছিৰ বজাৰ। এতিয়া আৰু আগত বহুত আগত আছিল যাব, গৈ দেখোঁ বলক। আৰু আমাৰ কেনে আছিল হলি বুলি ক'লি ফাকু দিম কিবা দিম এওঁ খেলা খেলি আছে। এনেকৈ বৰপেটা আহি পালোঁ আৰু যাব আছে অলপ দূৰ, তাৰপিছত আমি পাই যাম। তো এতিয়া এইখন গেটেৰে সোমাই যাব লাগিব। আগত হৈছে দৌল। আহি পালোঁ এতিয়া 1 কিলোমিটাৰ মান যে ভাই খোজকাঢ়িব লাগিব, কি কৰবা। তো এতিয়া মন্দিৰলৈ গৈ থাকোঁ, গাড়ী এতিয়া মই চলাম, ই বহিব পিছত। আৰু এনেকৈ আহি পালোঁ বৰপেটাৰ দৌল মন্দিৰ। এতিয়া বল পালোঁ নাই কি ছাৰ আহি পালোঁ। হাৰাংগিনিং মানে কথাটো কি, আজি বিশেষ একো নহয়, কালিহে। আৰু ইয়াতে এইখন হৈছে আসন, আৰু মেইন মূৰ্তিটো আছে তাতে এইটো মন্দিৰত। তোৰ ভাই আগৰ নিচিনা সেইটো নাই না, মানে কি আজিতো সেই নহয় না, কালিহে হ'ব মেইনটো, সেইকাৰণে। অ ভাই সত্তইছা দেখোন অৱস্থা কাহিল ভাই চলি। মানে মই যোৱাবাৰো আহিছিলোঁ, তাৰে আগৰবাৰো আহিছিলোঁ হলিত, কিবা এটা ভাল লাগছিল। আগতে আহিছিলোঁ মানে কি আজি তাৰমানে হৈছে তোৰ এনে নৰ্মেল, আৰু কালি হৈছে খুৱেৰী বুলি কয় নেকি। তো খুৱেৰীৰ দিনাহে মেইন হলিটো হয় তাৰমানে। আৰু যোনদিনা খুৱেৰী হয় ইয়াতে মানুহ হয়। আৰু আপোনালোকে যদি বৰপেটাত অহা নাই আহি চাব এবাৰ। অ ভাই সত্তইছা দেখোন নহয় সেই বস্তুটো তোক নকলো। ক'লো কিহৰ কাৰণে জানানা, নিজে অলপমান যদি ভাল হলি হয় তেতিয়াহ'লে এনে নহ'লা হয় তোৰ। এই যি তোৰ কথা দি কিনে যে কথা নাৰখা, সেইকাৰণে এনে অৱস্থা হৈছে। আগত এতিয়া তাত গৈ কিনে ধুনীয়াকৈ ফটা চটা লওঁ, আৰু তাত ফটা চটা ল'ব পাৰি। তো এতিয়া ফটা লওঁ।
আৰু যিটো শ্ৰীকৃষ্ণৰ মেইন মূৰ্তি ইয়াতে আছে তো ফটা লৈ ল'লো ধুনীয়াকৈ সেৱা কৰিলো আৰু সঁচাই মন্দিৰটোৰ পৰিৱেশ কিবা এটা ভাল লাগে তইছা দেখোন আজি তোৰ এইটোৱে হ'ব নল নাই কিন্তু ফটা ল'ম ৰ অলপ দেৰিকে ল'ম প্ৰথম আমি ক্লিপ ল'ম নেকি ভিডিঅ' তো এইটো হৈছে তাৰমানে কি মেইন দৌল মন্দিৰটো বুজানে ভিতৰত তাৰমানে গোটেই একদম মূৰ্তি চূৰ্তি আছে ফটা চটা ল'লোঁ ধুনীয়াকৈ মানে ফাকু ল'লোঁ আৰু খৰৈছা সেইটো মই ক'বা নাযাওঁ মানে মেইন কথাটো কি জানা না তই তাৰমানে আপি দেখা পালি মেইন কথা কি জানো না আজিকালি কণ্টেণ্টত মানে অলপমান বিচৰে না মানে কণ্টেণ্টটো ভাল কৰিলে তাৰ ভাল হ'ব না কিন্তু অলপ আপি চাপি দেখোতো কমাবিছো ভাই মানুহ আহিম বুলি কৈছিলি আৰু কি হ'ল মানুহক কিবা এটা অসুবিধাৰ কাৰণে আহিব নোৱাৰিলে আৰু এই প্ৰথমতে বেলেগ কৈছিলে সেইকাৰণে কাটি দিলোঁ আৰু হোলী খেলা নাই আমাৰ কালি হ'লি নেকি আজি মানুহ নাহে নহ'লে কালি যদি তোক হোলী দেখো লৈছ নিজে কৰা কাৰোবাক চাব আহিছিলা চলিতো হাঁহি আছে মুখত এয়ে ভাল লাগে ক'ত ঘৰ ভাইটি তাতে কালি হোলী খেলবা আজি কি একো নাই আচ্ছা হোলীৰ কম্পিটিশ্যন হ'ব যোৱাবাৰ আহোঁতে ইয়াতে নাম প্ৰসংগ কিবা গান চান চলি আছিল এইবাৰ এলাখান নাই আৰু নৰ্মেল এনেকৈ চালোঁ তো আজি খুৱেৰি নহয় না সেইকাৰণে মানুহো বেছি নাই এতিয়া আৰু যাব লাগে তাৰ বিখ্যাত এতিয়া আলু ভাজা ৰাঙাডিমা বা পাওঁ না নাপাওঁ সেইটো হৈছে ডাঙৰ কথা এতিয়া যাই কিনে চাওঁ আৰু এইফালে হৈছে ফাকুৰ দোকান আৰু আগত এখন ইউনিক দোকান আছে ৰ'ব দেখুৱাই আছোঁ ইয়াতে লিখা আছে আলু ভাজা ৰাঙাডিমা খোৱা যদি হেলা কৰিলি বেলা হ'ব গৰম গৰম থাকোঁতে খাবা যদি খালে পাবি মজা তো অলপ বেলেগ বাল্লা চলিৰ দোকান বোলে মানে থৌকা আপি দেখলি বোলে এনে ফ্ৰীতো দিব কি লেখা আছে বঢ়িয়া লাগছে আলু ভাজা ৰাঙাডিমা মানে বৰপেটাৰ হোলীত আলু ভাজা ৰাঙাডিমাৰ এখন ইউনিক দোকান থাকে এইখানো এইবাৰ আৰু এইফালে আহি পালে আলু ভাজা ৰাঙাডিমাৰ দোকান তাতে ধুনীয়াকৈ আলু ভাজা ৰাঙাডিমা আহি পালাক এতিয়া খাব লাগে বৰপেটাৰ হোলীৰ বিখ্যাত আলু ভাজা ৰাঙাডিমা আকৌ খালোঁ ইয়াতে আলু ভাজা ৰাঙাডিমা তো এতিয়া আৰু যাব লাগে ভিতৰত আৰু নাযাওঁ আৰু ইয়াৰে ফাৰাংগিৰিং বৰপেটাৰ হোলী চালোঁ মানে আজি একো নাই না অহাকালিহে এতিয়া আৰু আমিও ঘৰলৈ গৈ থাকোঁ আৰু গাড়ী আগত আছে ইয়াতে গাড়ী লওঁ আৰু যাব লাগে আৰু তো এনেকৈ বৰপেটাৰ পৰা হোলী চাই কিনে আহিলোঁ ভাই কি কবি কি কবি মানে অহাকালি মেইন মানে আজি মানে মানুহ বেছি নাই অহাকালি কিন্তু আমাৰ অসুবিধাৰ কাৰণে আজিয়ে আমি মানে কি বুলি কয় এডভান্স চাবা গৈছোঁ দূৰ আহিলোঁ সেইকাৰণে অলপ সময় ইয়াতে ৰখিলোঁ তাৰমানে ভৰি চৰি একদম পূৰা বিষাই গৈছে তো এতিয়া মানে আগত যি স্পীড ব্ৰেকাৰ মানে সেইটো ৰাস্তাৰে বহুত স্পীড ব্ৰেকাৰ দে হয় না ভাই স্পীড ব্ৰেকাৰ গাঁৱলীয়া মানে তোৰ গাঁৱলীয়া ৰাস্তাটো আজিকালি পুলিচে তাৰমানে কি আৰু ভাবিছিলোঁ কোনোবাই মুখত কালাৰ দিব কিবা কৰিব কিন্তু কালাৰ চালাৰ একোৱে নহ'ল পূৰা একদম মানে যেনে হৈ গৈছিলোঁ আৰু এনেকৈ কেৱল ফটা এটা দিলে তো সেয়ে কালাৰ ভাই নাপালোঁ ভাবিছিলোঁ মানে হোলী দিব কাবাই নাই হোলী দেখো মানে ভাইবছটো নাপালোঁ মানে সেই মেইন মানে হোলীৰ মজাটো ভাবি আছিলোঁ কত ফাকু নিদিয়ে দেখো আৰু দাদাহঁতে ৰখি আছিল ধুনীয়াকৈ দি দিলে ৰাস্তা কিবা ঘূৰিছে নেকি নহয় এনেকৈ আহিছোঁ ডাইৰেক্ট আমি মানে বৰপেটাত গৈছিলোঁ আহি বৰপেটাৰ পৰা এতে আচল ৰিয়েল এই হোলীৰ ফিল্ড পাইছোঁ বৰপেটাতো নাপালোঁ একদম মজা মজা তো সঁচাই বহুতখিনি বেছি ভাল লাগিল হোলী খেলি কিনে দাদাহঁতে ধুনীয়াকৈ ফাকু চাকু দি দিলে আৰু ইয়াতেও হোলী খেলি আছে ইহঁতে ইমান দূৰ আহিলোঁ বৰপেটাৰ পৰা হোলী বোলো ক'ৰবাত দিব নেকি ফাকু ক'ৰবাত দিব নেকি তো সিমান এটা সেই নহ'ল বৰপেটা চাইডে কিন্তু আহি আমাৰ পাটাচাৰ গুচিত ধুনীয়াকৈ ফাকু দি দিলে সঁচাই ভাল লাগিল আহি কিনে এতিয়া যিটো এটা হোলীৰ ফিল সেইটো পাইছোঁ না কি এই সপা খাৱা কি হৈছে চাৰ্টটো ডাইৰেক্ট বাকচত ধৰক নাম আছিল তো যিকোনো হওক ভাল লাগিল এনেকৈ হোলী খেলিব লাগে ফাকু আমি তাৰমানে কি মই তাক কৈছোঁ অলপমান হেলমেট চেলমেট খুলি দি কিনে দি বোলে তাতে চাতে দি দিছে তো এতিয়া আৰু ঘৰলৈ যাওঁ একদমেই চক ফাকুৱে ফাকু এতিয়া ৰিয়েল ফিলটো পাইছোঁ হোলীৰ এই হৈ গৈছে আমাৰ কালাৰফুল এতিয়া হোলী লাগছি চৌ বাই বাই ভাল লাগিল আৰু অহা বছৰ হোলীত লাগাল অহাৰ বছৰ হোলীত খুৱেৰি নহ'বা পাৰে বৰপেটাৰ আমাৰ ইয়াতে আজি
তো এনেকৈ আহিলো বৰপেটাৰ পৰা হোলী চাই কিনে ভাল লাগিল আৰু এইফালে গোসাঁইও ঘূৰাব আনিছে এইফালে ডেন্স কৰি আছে তো নেক্সট ভিডিঅ'ত লগ পাম দিয়ক বাই বাই ডেন্স